এই অঞ্চলটোৰ এই ৰাস্তাটো যদি কোনোবাই ডেকা ল'ৰা এটাই ঠিকা পায় তাৰ কি 5 লাখ টকাৰে সি কেনেকৈ 3 লাখ টকাত নিজৰ পকেটত সোমাব পাৰে 2 লাখ টকাৰে ৰাস্তাটো বনাব পাৰে কি সেই চিন্তাটি থাকে অনবৰত সেই চিন্তাটি কিন্তু তাৰ দায়িত্ব হ'ব লাগিছিল কেনেকৈ 4.5 লাখ টকা এই ৰাস্তাটো বনাম বাকি 50,000 তেওঁ পকেটত পৰা সাৰ্টিফিকেট আৰু মাৰ্কশিটত তুমি চুকা হ'লে নহ'ব তুমি মনত ৰাখিব লাগিব যে তুমি কাৰ লগত আছা কাৰ সান্নিধ্যত আছা তোমাৰ শুনে বাঙে বহি থকা বন্ধু সদৃশ সেই ছোৱালীজনী সেই ল'ৰাটো সঁচাকৈ তোমাৰ জীৱনৰ প্ৰকৃত বন্ধু না আটাইতকৈ মস্ত ফেটিখাতটো বহি আছে এই চিন্তাৰে তুমি নিজৰ জীৱনটো আগুৱাই নিব পাৰিব লাগিব সেইখিনি চিন্তা তোমাৰ লাগিব আৰু সেইখিনি কাৰণে তুমি নিজক সজাগ আৰু সচেতন কৰিব পাৰিব লাগিব এই যে কলৈ কিয় ক'ৰ পৰা কাৰ বাবে এই চাৰিটা শব্দৰ গুৰুত্বৰ কথা ক'লো তুমি চাবা মই যে ক'লো ইয়াত থকা অৱসৰপ্ৰাপ্ত বা বৰ্তমানৰ অধ্যাপকৰ পৰা ধৰি প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত খাপ খাই বুলি বিশ্ব নাগৰিকৰ ক্ষেত্ৰত খাপ খাই বুলি এনেই মই নাই কোৱা তাত কি থাকে এটা দায়বদ্ধতা থাকে কৰ্তব্যবোধৰ প্ৰতি এটা সচেতনতা থাকে আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ তুমি মনত পেলোৱা তুমি দেখিবা মুখ্যমন্ত্ৰীৰ পৰা একেবাৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনলৈকে মই কোৱা এই কথাকেইটাই খাপ খাব অৰ্থাৎ ইয়াৰ প্ৰধান শিক্ষকজনৰ জীৱনত যি ধৰণে খাপ খায় তোমাৰ জীৱনত যেনেকৈ খাপ খায় মুখ্যমন্ত্ৰীৰ জীৱনতো একেই খাপ খায় তেওঁ যদি 9 বজাত স্কুললৈ আহিব লাগে তেনেহ'লে প্ৰধান শিক্ষকগৰাকী কেতিয়াও 10 বজাত কাৰ্যালয়লৈ নাহে তেওঁ 9 বজাতেই উপস্থিত হ'ব কাৰণ তেওঁ সেইটো কৰ্তব্য তেওঁ দায়িত্ব কোনোবা ডিপিআই অফিচত কোনোবা পেঞ্চন অফিচত যিবিলাক মানুহে ঘুষ খায় এই চিন্তাটো যদি তেওঁ থাকিলেহেঁতেন তেওঁ কেতিয়াও ঘুষ খাব নোৱাৰিলেহেঁতেন ৰাজনীতিবিলাকে যিমানবিলাক ভ্ৰষ্টাচাৰী কাম কৰে এই চিন্তাটো যদি তেওঁলোকৰ মনত অনবৰত থাকিলেহেঁতেন তেওঁলোকে কেতিয়াও দুৰ্নীতি কৰিব নোৱাৰিলেহেঁতেন কিয় তেওঁ যেতিয়া কাৰ্যালয়লৈ যায় কাৰোবাৰ পৰা যেতিয়া তেওঁ 2000 টকীয়া 500 টকীয়া নোটটো লয় সেই মুহূৰ্তত যদি তেওঁ ঘৰখনৰ মাকলিৰ মনত পৰিলেহেঁতেন সেই মুহূৰ্তত যদি তেওঁ ঘৰত থকা নিজৰ কণমানি জীয়েকজনীলৈ মনত পৰিলেহেঁতেন সেই মুহূৰ্তত যদি তেওঁ ঘৰত থকা দেৱশিশু সদৃশ পুত্ৰেকৰ চেহেৰাটো মনত পৰিলেহেঁতেন তেওঁ যদি মানুহ হয় তেওঁ তেতিয়া সেই 2000 টকীয়া নোটটো লওঁতে হাতখন কঁপিবই দুৰ্ভাগ্যজনকভাৱে তেওঁ মানুহ নহয় মানুহ ৰূপী জালত কাৰণে তেওঁ এইবিলাক কথাৰ জীৱনত কোনো মূল্য নাথাকে কোনো গুৰুত্ব নাথাকে সেইকাৰণে তেওঁ লাখে লাখে টকাই ঘুষ খাব পাৰে বেলেগৰ পৰা ভ্ৰষ্টাচাৰ কৰিব পাৰে সেইটোৱেই দায়িত্ববোধ সেইটোৱেই কৰ্তব্যবোধ সেইখিনি কাম আমি নিশিকো ছাত্ৰ অৱস্থাত নিশিকো সেইকাৰণে এই অঞ্চলটোৰ এই ৰাস্তাটো যদি কোনোবাই ডেকা ল'ৰা এটাই ঠিকা পায় তাৰ কি 5 লাখ টকাৰে সি কেনেকৈ 3 লাখ টকাত নিজৰ পকেটত সোমাব পাৰে 2 লাখ টকাৰে ৰাস্তাটো বনাব পাৰে কি সেই চিন্তাটি থাকে অনবৰত সেই চিন্তাটি কিন্তু তাৰ দায়িত্ব হ'ব লাগিছিল কেনেকৈ 4.5 লাখ টকাৰে এই ৰাস্তাটো বনাম বাকি 50,000 তেওঁ পকেটত পৰা বা যিটো আমাৰ নিয়ম মতে তেওঁ পাব লাগে সেইখিনি লওক নলয় মই জীৱনত সফল ব্যক্তি হোৱা নাই সঁচা কিন্তু মই হ'বলৈ চেষ্টা কৰি থকা এজন মানুহ কিন্তু হয় সেই সফলতাৰ সংজ্ঞা কাৰোবাৰ কাৰণে বেলেগ হ'ব পাৰে কোনোবা ডক্টৰ হৈ সফল হ'ব পাৰে কোনোবা ইঞ্জিনিয়াৰ হৈ কোনোবা মুখ্যমন্ত্ৰী হৈ কোনোবা বিজ্ঞানী হৈ কোনোবা সাহিত্যিক কোনোবা সাংবাদিক কোনোবা ভাল গায়ক হৈ সফলতাৰ সংজ্ঞা বেলেগ বেলেগ কোনোবা কৃষি কৰ্ম কৰিও এজন সফল খেতিয়ক হ'ব পাৰে এজন কোনোবাই সৌন্দৰ্য চৰ্চা কৰে ছোৱালীও সৌন্দৰ্য বিশেষজ্ঞ হৈ জীৱনৰ বাটত সফল হ'ব পাৰে কোনোবাই চুলি কাটি নাপিত হৈও কোনোবাই কাপোৰ ধুই ধোবা হৈও জীৱনৰ বাটত সফল হ'ব পাৰে সফলতাৰ সংজ্ঞা মানুহ বেদে ভিন্ন হয় তোমাৰ যিটো শক্তি সামৰ্থ্য তুমি যিটো সপোন দেখা সেই অনুসৰি তুমি নিজক আগুৱাই নিব পাৰিব যে আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী আপুনি যেতিয়া স্কুললৈ পঠিয়াই আপুনি যেতিয়া কলেজলৈ পঠিয়াই অকল এখন চাৰ্টিফিকেট আৰু এখন মাৰ্কশ্বিটৰ কাৰণে আপুনি কেতিয়াও নপঠিয়াব এটা ডিগ্ৰীৰ কাৰণে আপুনি কেতিয়াও নপঠিয়াব আপুনি অন্তত এই কথাটো ভাবিব যে মোৰ ল'ৰাটো মোৰ ছোৱালীজনী পঠিওৱা মানে BA BSc পাছ MA MSc পাছ নহয়
মই আপোনালোককো কওঁ, অনাগত দিনতো এইখন অসমতে আমি জীয়াই থাকিম, এইখন অসমতে আমি মৰিম, ইয়াতে আমি মৰি ভূত হ'ম। গতিকে ইয়াক কেতিয়াও ধৰ্মীয় দৃষ্টিভংগীৰে আমি জীয়াই থাকিবলৈ চেষ্টা নকৰিম, মানৱীয় সত্তাৰেহে আমি জীয়াই থাকিবলৈ চেষ্টা কৰিম, য'ত এজন পূৰ্ণাংগ মানুহৰ গুণ অনবৰতে আপোনাৰ মোৰ গাত লাগি থাকিব। আবেগেৰে নহয়, বিবেকেৰে পৰিচালিত হ'ম আমি। প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত প্ৰত্যেকগৰাকী উপস্থিত ৰাইজক